নমস্কাৰ বন্ধুসকল আমাৰ চেনেল Assamলৈ আপোনালোকক স্বাগতম আজিৰ ভিডিঅ'ত আপোনালোকে কেইখনমান আজব তথা আনবোৰতকৈ পৃথক বাইক দেখিব পাব যি কেইখন দেখিলে আপোনাৰ মুখৰ পৰা এটাই শব্দ ওলাব বাহ কি বাইক তেন্তে আহক ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ উপভোগ কৰক Number 5 Rhino Bike এই আজব বাইকখনৰ নাম Rhino Bike দেখিব পাইছে যে ইয়াত কেৱল এটাহে চকা আছে কিন্তু আচৰিত কথা যে সকলোৱে এই বাইকখন সহজেই চলাব পাৰে কাৰণ এই বাইকখনত জাইৰো সেন্সৰ নামৰ এটা এডভান্স লেভেলৰ টেকনলজি লগোৱা আছে যি বাইকখন সন্তুলন কৰি ৰাখে আৰু চলোৱাজনক পৰিবলৈ নিদিয়ে আপোনালোকৰ চলাই চাব মন গৈছে নেকি বাৰু বাইকখন মন গলেও উপায় নাই কাৰণ এইখন বাইক আমাৰ দেশত বৰ্তমান উপলব্ধ নহয় Number 4 Bad Bike এইখন হৈছে Bad Bike যিখন বেটমেন ফিল্মৰ বেটমেনে চলোৱা বাইকখনৰ দৰে বনোৱা হৈছে আমেৰিকাৰ এজন ব্যক্তিয়ে এই ফিল্মি সুপাৰ বাইকখন সাজি উলিয়াইছে সম্পূৰ্ণ বাইকখনে সেই ফিল্মি বাইকখনৰ কপি মাত্ৰ বাইকখনত ফিল্মৰ দৰে মেচিন গান লগোৱা নাই ও মাগো কি বাইক ৰে Number 3 Honda Moto Combo Honda Moto Combo এখন বহুত ইউনিক ধৰণৰ বাইক সাইজত আন বাইকতকৈ ইমানে সৰু যে দেখিলে সৰু লছোৱালীৰ বাইক যেনে লাগে কিন্তু আনবোৰ ডাঙৰ বাইকৰ দৰে আপুনি বহি বাইকখন চলাব পাৰে ইয়াৰ হ্যান্ডেলটো বাইকখনৰ ভিতৰতে সোমাই থাকে সৰু বাইক হোৱাৰ বাবে এইখন বাইক ডাঙৰৰ লগতে সৰু লছোৱালীও চলাব পাৰে ইয়াকে কয় চৌটা পেকেট বড়া ধমাকা Number 2 BMW Vision Next 100 ইয়া দেখিব পাইছে BMW Vision Next 100 ফিউচাৰৰ বাবে এইখন বাইক বনোৱা হৈছে য'ত সকলো ধৰণৰ উন্নত টেকনলজি ইউজ কৰা হৈছে এই বিলাসী বাইকখনত ডিজিটেল গ্লাছ মেপ আৰু সেন্সৰ লগোৱা থাকে যি বাইকখন জটিল সময়ত সেলফ কন্ট্ৰোল কৰিব পাৰে যাৰ বাবে এক্সিডেন্ট হোৱাৰ ভয় বহুত কমেই থাকে ইয়াৰ উপৰিও এইখন বাইক সম্পূৰ্ণ ইলেক্ট্ৰিকেল হোৱাৰ বাবে পৰিৱেশ বিনষ্ট নকৰে মোৰ দৃষ্টিত এইখন বাইক অনাগত দিনৰ বাবে বেষ্ট বাইক হ'ব লাগে আপোনালোকে কেনেকুৱা পালে কমেন্ট কৰি তলত ক'ব আৰু আপোনালোকৰ মতামত জনাব Number 1 বন্ধুসকল আপোনালোকে যদি হলিউডৰ ট্ৰন লিগেসি নামৰ ফিল্মখন চাইছে তেন্তে এই বাইকখন চিনি পাইছে চাগে কাৰণ ট্ৰন লিগেসি ফিল্মখনত ওলোৱা বাইকখনৰ পৰা ইনস্পায়াৰ হৈ পাৰ্কাৰ পাৰীৰ দুজন ককাই ভাই এই অদ্ভুত বাইকখন সাজি উলিয়াইছে দেখাত ইমান হেভি এই বাইকখন সম্পূৰ্ণ ইলেক্ট্ৰিক শক্তিৰে চলে যি এবাৰ চাৰ্জ দিলে 130 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰে আৰু এই বাইকখনৰ টপ স্পীড ঘণ্টাত 160 কিলোমিটাৰ ওয়াও এমেজিং তো বন্ধুসকল আজিলৈ ইমানেই পুনৰ এনে ধৰণৰ ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়াই থাকিম তাৰ বাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু লগতে আপোনালোকৰ বন্ধুসকলকো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ